গুড মৰ্ণিং ফ্ৰেণ্ডছ বন্ধুসকল মই আজি মদ ভাগৱত গীতাৰ ষষ্ঠ স্কন্ধৰ পৰা শংকৰৰ দ্বাৰা হৰি ভকত নিন্দাৰ বিষয়ে অলপমান পাঠ কৰি আপোনালোকক অলপ ক'ব বিচাৰিছোঁ কাহিনীটো আপোনালোকে কৃপা কৰি মোৰ কথাখিনি শুনিব। বিষ্ণুত ভকত যিটো হোৱে শুদ্ধ সেৱ কিঞ্চিত একো মন্দ দেখিবাক নপাৰয় হৌক ইন্দ্ৰ চন্দ্ৰ ব্ৰহ্মা কাকো নাই ডৰ দুখ দেখি তেতিক্ষণে বোলে যথোত্তৰ হিংসায় নবোলে কেহ নবলয় ৰাগে এতেকেষে ভকতক দক্ষিবে নালাগে কৃষ্ণেষে ঈশ্বৰ দেৱতাৰ আদি দেৱ তাহান চৰণে নিষ্টে কৰে যিটো সেৱ তাৰকাক ভয় আছে ই তিনি জগতে মহাকালো ভয়ে পলাই যাহাৰ নামতে স্বৰ্গ নৰকৰ যিটো পৰম মুকুতি তিনি একে তুল্য যাৰ হৰিত ভকতি নৰকতো মুখ্য সুখ কৃষ্ণ নাম শুনে স্বৰ্গতো নৰক দুখ ভকতি বিহীনে। কি কৈছে যে চিত্ৰকেতুই যে নিন্দা কৰিছিল শিৱক, কিন্তু শিৱই পাৰ্বতীক কৈছিল পাৰ্বতী কৃষ্ণক যোনে ভক্তি কৰে সেই ভকতক কোনোই হৰণ ভগন কৰিব নোৱাৰে, কোনোই একো কৰিব নোৱাৰে শ্ৰীকৃষ্ণৰ ভক্তক। আৰু এইটো মানে কি ক'লে যে স্বৰ্গতো যদি কৃষ্ণৰ ভক্তি নকৰে তেতিয়াহ'লে তাতো হৰিনাম যদি নলয় সেই স্বৰ্গতো নৰকে দেখা পোৱা যায়। গতিকে স্বৰ্গ হওক মৰ্ত্য হওক সকলোতে কেৱল কৃষ্ণৰহে গুণ কীৰ্তন কৰিব লাগে, নাম কীৰ্তন কৰিব লাগে, তেতিয়াহে এই সকলোৱে ইয়াৰ পৰা পৰিত্ৰাণ পায় বুলি মহাদেৱে কৈছে। ঈশ্বৰৰ লীলা তাক বুজন নাযায় যাবে দেহা জীৱে তাকে তাৱে সুখ দুখ পায় তাৱে জন্ম মৃত্যু তাৱে ডেকে সাপ বৰ যাৱত নহিকে লোক হৰিৰ কিংকৰ। যাবই নোখোজে হৰিৰ কিংকৰ মানে হৰিৰ মানে কি বুলি কৈছে, কিংকৰ মানে আচলতে ভৃত্য বুলি কয়, ভৃত্য মানে চাকৰ বুলি নকয়, আচলতে তেওঁৰ দাস, কৃষ্ণৰ দাসক কিংকৰ বুলি কয়। বাসুদেৱ কৃষ্ণত ভকতি নিষ্ঠা যাৰ কোটি সাপতো ভয় নোপোজয় তাৰ যোনে বাসুদেৱ কৃষ্ণক ভক্তি কৰে তাৰ যিমান সেই ভকতক যিমান সাপ দিলেও মানে তেওঁলোকে কি নকৰে, ভয় নকৰে। তাৰ আগতে দেখিলা মই কি কৰিব মহিমা বিষ্ণু ভকত এষে সমস্তকে কৰে ক্ষমা যেবে আজি তোমাক সপয় চিত্ৰকেতু তেবে তজু সাপ এৰাইবাৰ কোন হেতু হেন জানি আনখনে হেন নকৰিবা বিষ্ণু ভকতক কদাচিতো নসাপিবা মই ব্ৰহ্মা দেৱ মহা নাৰদক আদি সুৰগণ যত মুনিগণ ব্ৰহ্মবাদী। আৰু কি কৈছে যে পাৰ্বতী মাও বিষ্ণুৰে দাস, পাৰ্বতী মায়েও কাক সেৱা কৰে, বিষ্ণুক সেৱা কৰে। গতিকে চিত্ৰকেতু তুমিও এইটো নাভাবিবা যে তুমি সাপ দিলে ঠাট্টা বিদ্ৰূপ কৰিলে যে তেওঁৰ মানে কিবা অনিষ্ট হ'ব, সেইটো কথা তুমিও নাভাবিবা। আৰু পাৰ্বতী মায়েও নাভাবিবা যে কৃষ্ণৰ ভকতক কোনেও একো কৰিব নোৱাৰে বুলি পাৰ্বতী মাকো মহাদেৱে এইখিনি বৰ্ণনা কৰিছে। মই ব্ৰহ্মাদেৱ মহা নাৰদক আদি সুৰগণ যত মুনিগণ ব্ৰহ্মবাদী এতেকেষে সেৱে যিটো কৃষ্ণৰ চৰণ তান ভকতক সাপিবেক কোন জন সমস্ত প্ৰাণীৰ আত্মা যিটো সৰ্বেশ্বৰ নাহি শত্ৰু মিত্ৰ যাৰ আপোন বাপৰ তভু নিজ ভকতক কৰা আতি স্নেহ নেদেখন্ত ভিন্ন যেন আপোনাৰ দেহ তানে প্ৰিয় চিত্ৰকেতু বিদ্যাধৰ পতি সৰ্বক্ষণে কৰে এক শৰণ ভকতি তাংক সাপ দিয়া বৰ কৰিলাহা দুখ মাধৱৰ মনে যোনো মিলে অসন্তোষ মই হৰি দাস যে তুমিও হৰি দাসী আমাৰ কৃষ্ণৰ দুখ উপজিল আখি। মহাদেৱে পাৰ্বতী মাক কৈছে তুমিও হৰি দাসী, ময়ো হৰি দাস,
গতিকে আমি আজি যে তুমি যে আজি শাপ দিলা, আমাৰ আজি বৰ শ্ৰীকৃষ্ণই আমাৰ ওপৰত বৰ অসন্তোষ হৈছে। গতিকে ইয়াৰ আমি পৰিত্ৰাণ ল'ব লাগিব। আমি দুয়ো মিলি কৰোঁ হৰিত কাকুতি, হেন শুনি ৰংগমন ভৈলন্ত পাৰ্বতী, দণ্ডৱতে তহিতে পৰিয়া হৰগৌৰী, কৃষ্ণক কৰিলা স্তুতি নমস্কাৰ কৰি, কৰিলোহ অপৰাধ সমীও মুৰাৰী, নমো নমো ভকত বৎসল ভয়হাৰী, সমজ্যাৰ লোকে সবে ঘোষে জয় হৰি, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ অনেক উচ্চাৰী, কৃষ্ণক প্ৰণামী সবে ভৈল স্বস্ত চিত্ত, শুক ঋষি বদতি শুনিও পৰীক্ষিত, অনন্তৰে চিত্ৰকেতু পায়া মহাসাপ, সাধুৰ লক্ষণ কিছু নকৰিলা তাপ, অসুৰ স্বভাৱ হৈয়া তস্তাৰ যজ্ঞত, উপজিল মহাবীৰ অগ্নিৰ মধ্যত, শৰীৰে ব্যাপিল যাৰ তিনিও জগত, বিত্ৰ নাম এভ হেন জানে সংসাৰত, এতকাষে মাধৱত ভৈল দৃঢ়মতি, একো জন্মে ভকতক নেৰয় ভকতি, ব্ৰজ্ৰে কাতন্তেও নেৰিলেক হৰি নাম, কহিলোহ ইন্দ্ৰে সমেত বিত্ৰৰ সংগ্ৰাম, অসুৰ জন্মতে গতি পাইলে মাধৱত, কহিলো বিত্ৰৰ কথা তোমাৰ আগত, এই ইতিহাস চিত্ৰকেতু উপাখ্যান, বিষ্ণু ভকতৰ সবে কথাতে প্ৰধান, প্ৰভাতত উঠি যিটো সুমৰে সাদৰি, পৰম গতিক পাপত নিস্তৰি, কহিলো বিত্ৰৰ হৰি ভকতিৰ হেতু, যেনমতে বিত্ৰে আখি ভৈল চিত্ৰকেতু, হেন জানি কৃষ্ণক ভজিও পৰীক্ষিত, কৃষ্ণত ভকতি কৰি ভূয়া কৃতকৃত্য। কি হ'ল, যেতিয়া চিত্ৰকেতুক পাৰ্বতী মায়ে শাও দিলে, সেইকাৰণে মহাদেৱে ক'লে যে আমি বহুত ঘোৰ পাপ কৰিলোঁ, আমাৰ অপৰাধ হ'ল, আমাৰ প্ৰতি কৃষ্ণই আমাক বেয়া পাব, গতিকে আমি তেওঁৰ চৰণত আমি তুতি মিনতি কৰিব লাগিব, যি ভুল কৰিলোঁ আমাক যাতে ক্ষমা কৰি দিয়ে, এনেকৈ ক'লে। আৰু চিত্ৰকেতুৱে এই অলপমান কি কৰিলে, তাপ চিন্তা নকৰিয়ে, সাধুৰ লক্ষণ একো নাই চিন্তা নকৰি এই কথাখিনি কোৱাৰ কাৰণেহে আজি চিত্ৰকেতুক পাৰ্বতী মায়ে শাপ দিলে, কাৰণ চিত্ৰকেতুৱে মহাদেৱ আৰু পাৰ্বতীক নিন্দা কৰিছিল। আৰু এই বিত্ৰৰামে অগ্নিত কি হ'ল, জাহ দিলে, আৰু চিত্ৰকেতুই বিত্ৰ নামে এটা অসুৰৰ উৎপত্তি হ'ল, বজ্ৰই কাটিলে তথাপিও তেওঁ ভয় নকৰিল, কাৰণ তেওঁ হৰি নাম অনবৰতে হৰিনাম কীৰ্তন কৰি আছিল। চিত্ৰকেতুই যেতিয়া বিত্ৰাসুৰ হৈ জন্ম পালে, তেতিয়াও কৃষ্ণৰ ভকতি নেৰিলে। গতিকে শ্ৰীকৃষ্ণৰ ভক্তক শ্ৰীকৃষ্ণই কেতিয়াও বিপদত নেপেলাই, তেওঁ উদ্ধাৰ কৰিব, সেয়া দেৱতাই হওক বা মনুষ্যই হওক বা অসুৰে হওক। গতিকে আমি সকলোৱে শ্ৰীকৃষ্ণৰ হৰিনাম কীৰ্তন কৰিব লাগে। আজিলৈ শ্ৰীমদ্ভাগৱত গীতাৰ ৬ষ্ঠ স্কন্ধৰ শিৱৰ নিন্দা কৰা কাহিনীখিনিৰ আজিলৈ ইয়াতে সমাপ্ত হ'ল। গতিকে আহিছোঁ।